পৰৱৰ্তী খবৰ ৰাজ্যত অব্যাহত আছে গৰাখহনীয়াৰ কালৰূপ আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে লখিমপুৰ জিলাৰ বগীনদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে আৰু নিশ্চিত হোৱাৰ পথত 2 নং মিলনপুৰ গাঁও আৰু এই ক্ষেত্ৰত ভূক্ষেপ নাই কোনো জনপ্ৰতিনিধিৰ বিগত কেইদিনমানৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়ি অহা নৈখনে খহনীয়া সৃষ্টি কৰি নিশ্চিত হোৱাৰ পথত আগবাঢ়িছে 2 নং মিলনপুৰ গাঁও আনকি নৈখনে সৃষ্টি কৰা ভয়ংকৰ খহনীয়াই বগীনদীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকিৰ সৃষ্টি কৰিছে বিগত কেইবা বছৰ ধৰি অব্যাহত থকা খহনীয়াত বহু লোকে নিজৰ ঘৰ ভেটি হেৰুৱাইছে আৰু প্ৰতিদিনে অব্যাহত থকা খহনীয়াৰ কালৰূপত ইতিমধ্যে বহু কৃষকৰ খেতি পথাৰ নৈৰ বুকুত যা গৈছে গাঁওখনৰ সাধাৰণ কৃষক দুৰ্যোগৰ সময়তো স্থানীয় বিধায়ক তথা মন্ত্ৰী নবদলে গুৰুত্ব নিদিয়াত আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে হৈ গৈছে আজি 2 বছৰ মানে হৈ গ'ল খোৱা হয় নি হয় মানুহ চানো কোনেও অহা নাই মানুহৰ ঘৰ বেটি লৈ গৈছে নেকি ঘৰ বেটি লৈ গৈছে আপোনাৰ ঘৰখন ঘৰ এবাৰ ভাঙিলো হয় নি খহাই লৈ গ'ল মানে এতিয়া আকৌ বেলেগত বনাইছে এতিয়া বেলেগত কোনখন ঘৰ ন আপোনাৰ এইটোৱে ঘৰ আকৌ নিবই চাগে নিবই নদীখনটো একেবাৰে ওচৰ হৈ পৰিছে তাৰপিছত চৰকাৰৰ ফালৰ পৰা একো নাই গেট বান আগত আহিছিলে কেইডালমান খুঁটি পুতিলে তাৰপিছত নাই পুতা সিহঁতে আকৌ বাঁহখিনি লৈ গ'ল গাইড বান্দৰ এবছৰ অহা নাই আৰু সমান্তৰালভাৱে শিৱসাগৰতো পৰিলক্ষিত